হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি বিশেষ টপিকছ এটা লৈ আহিলোঁ। সকলো ক্ষেত্ৰতে ল'ৰাবিলাকক লৈ বহুত ভেদভাৱ হয়। চৰকাৰৰ ক্ষেত্ৰতো এইবোৰ বেছিকৈয়ে হয়। অলপমান হাঁহি উঠাই টপিকছ, কিন্তু তথাপিও ভাবিলোঁ যে ভিডিঅ'টো বনোৱাটো জৰুৰী, সেইবাবে ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। চাওক, এতিয়া নতুনকৈ এটা স্কিম ওলাইছে। চৰকাৰৰ ফালৰ পৰা আহিছে স্কিমটো। বেছি দিন হোৱা নাই ঘোষণা কৰা স্কিমটো, বৰ্তমানলৈকে লাগু হোৱা নাই, কিন্তু তথাপিও স্কিমটো ওলাইছে। আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্কিমটো অলৰেডি এলাউ কৰিছে। স্কিমটোতো বুজিয়ে পাইছে আপোনালোকে, ছোৱালীসকলৰ বাবে। যিসকল ছোৱালীয়ে এইবছৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, 60%-ৰ ওপৰত থাকিব, তেওঁলোকে কি পাব? এখন স্কুটি পাব। আচ্ছা, ঠিক আছে বাৰু, তেওঁলোকে স্কুটি পালে। দুখীয়া ঘৰৰ ছোৱালীও পাব, ধনী ঘৰৰ ছোৱালীও পাব, সেইটো পিছৰ কথা। দুখীয়া ধনী বাদ দিলোঁ বাৰু। কিন্তু আমাৰ যিসকল ল'ৰা আছে, ল'ৰাবিলাকে কি লৈ যাব? সেই ভাঙা চাইকেলখনকে লৈ যাব, নে দেউতাকৰ ঠেলাখন লৈ যাব, নে খোজকাঢ়ি যাব? আমাৰ ল'ৰাবিলাকৰ কাৰণে অলপমান ভাবি চাব হিমন্ত বিশ্ব ডাঙৰীয়া। আমাৰ ল'ৰাবিলাকৰ কাৰণেও ভাবি চাব অলপমান। ল'ৰাবিলাকৰ বেছি দৰকাৰ এখন বাইকৰ কাৰণে। ছোৱালীবিলাককতো দিলেই স্কুটি, আমাৰ ল'ৰাবিলাককো কিবা অলপমান দিয়ক। ল'ৰাবিলাকৰোতো পাৰ্চেণ্টেজ একেবাৰে কম নহয়। ল'ৰাবিলাকক স্কুটি বা বাইক দিব নালাগে, সেইটো কোৱা নাই মই। ল'ৰাবিলাককো কিবা এটা স্কিম দিয়ক, যাতে তেওঁলোকৰো বহুতো ল'ৰা আছে এনেকুৱা পঢ়া শুনাত অসুবিধা হয়, কলেজ বহুত দূৰত থাকে, যাব নোৱাৰে, তাৰ কাৰণে প্ৰব্লেম হয়। সদায় মাক দেউতাকৰ এনেকুৱা কিছুমান ছিটুৱেশ্যন থাকে, যিটো ছিটুৱেশ্যনত মানে মাক দেউতাকে যিটো কলেজত যোৱা খৰচা, গাড়ী ভাড়া, সেই গাড়ী ভাড়াটোৱে দিব সক্ষম নহয়। অকল এইটো যে ছোৱালীৰ ক্ষেত্ৰতে হ'ব সেনেকুৱা নহয়, ছোৱালীকে যে আপোনালোকে খালী দি থাকিব সেনেকুৱা নহয়। কেতিয়াবা ল'ৰাখিনিৰো অলপমান ভাবি চাওক। অকল ছোৱালীকে যে দিব, এইটো এনেকুৱা ধৰণৰ স্কিম মানে ধৰক, মই সেইটো ছাপোৰ্ট নকৰোঁ। কোনোবাই কৰে নকৰে সেইটো নিজৰ পাৰ্চনেল কথা, সেইটো মই ছাপোৰ্ট নকৰোঁ। কিহৰ কাৰণে? ছোৱালী ল'ৰা বুলি আজিকালি একো নাই। আজিকালি সকলো সমান। চৰকাৰৰ ফালৰ পৰাও হওক বা যিহৰ ফালৰ পৰা হওক, সকলো দিশতে ছোৱালী ল'ৰা একে সমান। কিন্তু স্কিমবিলাকৰ ক্ষেত্ৰত, চৰকাৰী স্কিমবিলাকৰ ক্ষেত্ৰত ল'ৰাবিলাকক কিয় বেছিকৈ ধনী সজাই দিয়ে আপোনালোকে? ল'ৰাবোৰতো ইমান ধনী নহয়। আৰে আপোনালোকে বুজাব খুজিছে যে ল'ৰাবিলাকে নিজে কৰি হ'লেও স্কুটি বা বাইক এখন ল'ব পাৰিব। আৰে ল'ৰাবিলাকে যদি এইটো সময়ত কামেই কৰিব লাগে, হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ সময়ত, তেওঁলোকে পঢ়িব কেতিয়া, কাম কৰিব কেতিয়া? ভেৰি ইম্পৰ্টেণ্ট টপিকছ হয়। কোনোবাই বেয়া পালেও জনাব মোৰ ভিডিঅ'টো, কিন্তু টপিকছটো ইম্পৰ্টেণ্ট হয়। অকল মানে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ, সেই স্কুলত পঢ়ি থকা সময়ৰ পৰাই, বৰ্তমানতো পঢ়ি থকা নাই একো, তথাপিও মানে পঢ়ি থকা অৱস্থাৰ পৰাই ছোৱালীসকলক চাইকেল দিলে। সেই সময়ত অৱশ্যে মোৰো চাইকেল নাছিলে, দেউতাৰে এখন চাইকেল আছিলে। সেই চাইকেলখনে কেতিয়াবা পাওঁ, লৈ যাওঁ, সেই এনেকুৱাকৈ। কিন্তু অকল ছোৱালীবিলাককে দিলে মানে অলপমান বেয়া হয়, আৰু দিলে সকলোকে সমান চকুৰে চাব লাগে। ল'ৰাবিলাককো অলপ চলপ কেতিয়াবা কিবা এটা স্কিম দিব। ধন্যবাদ। আশা থাকিল যে ল'ৰাবিলাকৰ কাৰণে অলপমান ভাবি চাব।